सालबारि बियाबनि एमसिएलए जय मोसाहारिखौ हाग्रा बिफाननि मावथिफोरा गावनि गारि लानानै मानास हाग्रामायाव दावबायनो होआखै। गोसोआव दुखु मोननाय फोरमायदों हाग्रा बिफाननि सायाव। गावनि बियाबनि सिङावनो थानाय मानास हाग्रामायाव गावनि नखरनि बिसि बिबाजै आलासि लानानै दावबायनो थांदोंमोन एमसिएलए जय मोसाहारिया। गावनि गारि लानानै दावबायारिफोरखौ माहारियारि मानास हाग्रामायाव हाबनो होआखै। नाथाय बिनि गेजेरावनो माइगाब जुजाय बासिनाय बायदि सोरखौबा हाबोदों सोरखौबा हाबोआखै। मानास हाग्रामानि बानासबारि रेन्जनि रेन्जार बाबुल ब्रह्मआ दिथागिरिनि अर्डार गैया होननानै सालबारि बियाबनि एमसिएलए जय मोसाहारिखौ गावनि गारि लानानै मानास हाग्रामानि सिङाव हाबनो होआखै। मानासनि जिपसि लाबासो मानास हाग्रामानि सिङाव हाबनो मोनगोन होननानै बुंनायाव गावनि गारिखौ दोनथ'नानै जिपसि लानानै दावबायनो थाखाय हाबनो लाबायमोन। नाथाय बे समावनो गावनि मेगन सिगाङावनो गंनै स्कर्पिय' गारि लानानै थांनाय सासे इउपिपिएल दोलोनि दैदेनगिरिखौ हाबनो होदों होननानै अजद दैखांदों जय मोसाहारिया। जुदि गोजौनि दिथागिरिनि अर्डार दंमारोब्ला गावनि गारिजों सोरखौबा हाबनो होनाय आरो सोरखौबा हाबनो होयै खालामालासिनो बयखौबो जिपसिजोंनो दावबायनो थाखाय हाबनो होनांगौ होननानै खौरांगिरिनि गेजेरजों जय मोसाहारिया बुंथिदों। প্ৰায় 4:12 বজাত মই ৰাষ্ট্ৰীয় মানস উদ্যানত সপৰিয়ালে ফুৰিবলৈ যাম বুলি আহিছোঁ। মোৰ আগে মই আমাৰ মানাস ৰেঞ্জৰ আমাৰ বাবুল ব্ৰহ্ম ভিতৰলৈ যাব পাৰিছোঁ। তেতিয়া হ'ল নিয়ম এটা নতুন এটা কৰিলে নতুন লাগে আহিছে। প্ৰাইভেট গাড়ীবোৰ যোৱাৰ মানা আছে। জিপচি চাফাৰীবিলাক লৈ যাব পাৰিব। মই আৰু এটা ৰিকুৱেষ্ট কৰিছিলোঁ, মই যিহেতু কম্পিটিটিভ এমচিএলএ হওঁ, ৰাইজৰ প্ৰতিনিধি হিচাপে এলাও হ'ব নেকি বুলি। তেতিয়া এয়া কৰিলে নাই একদম এলাও নাই, ডাইৰেক্টৰ ষ্ট্ৰিট অৰ্ডাৰ দিয়া আছে, সেইটো কাৰণে ক্ষমা কৰিব, মই এইটো কৰিব নোৱাৰোঁ। ঠিক আছে, তেনেহ'লে জিপচি এটা লোৱা যায়। সেইমতে জিপচি লাইচেঞ্চ পায়। জিপচিখন লৈ মই ভিতৰলৈ গ'লোঁ। ভিতৰলৈ যাই যোৱাৰ পিছত দেখা পালোঁ আমাৰ দুখন গাড়ী বেলেগ কোনোবানে লৈ আহিছে। আপোনাৰ ক'লা স্কৰ্পিঅ' এখন আৰু বগা স্কৰ্পিঅ' এখন। এইটো আমাৰ পিছত গম পালোঁ মই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিএম ছাৰৰ সতীৰ্থ আমাৰ মনেশ্বৰ ডিমাৰীৰ গাড়ী আছিল। তেওঁৰ লগত আৰু পৰিয়াল সকলে কোন আছে মই ইমান বিশেষ গম নাপাওঁ। হয় এইটো খুব দুখজনক হৈছে। ইয়াতে মই ভাবিছোঁ যোৱাকালি যিটো কাণ্ড কৰিলে এওঁলোকে, মই স্বয়ং প্ৰতিনিধি হিচাপে মই একদম সাক্ষী পাতি হ'লোঁ। মোৰ ক্ষেত্ৰত মোক যাব নিদিলে প্ৰাইভেট গাড়ীখন লৈ, আৰু মধুমুখী দি কোনোবা চৰকাৰ পক্ষৰ সতীৰ্থসকলে নিজা প্ৰাইভেট গাড়ী লৈ যাব পাৰিলে এলাও কৰিলে। সেইটো খুব সেইটো অন্যায় কৰিছে। বিভাগীয় কৰ্তৃপক্ষই মই ওটালি কৰিছে। কোনোবা গাড়ী লৈ যাব নোৱাৰিব, কোনোবা যদি লৈ যাব পাৰিব। নিয়মৰ ক্ষেত্ৰত এনেকুৱা হ'ব নালাগে। একচুৱেলি মই বিভাগীয় কৰ্তৃপক্ষক মই একদম শিক্ষা দিছোঁ, কণ্ডেম কৰিছোঁ, সতৰ্কতা জনাইছোঁ আগন্তুক দিনত যাতে তেনেকুৱা ধৰণৰ নকৰে। কাৰণ নিয়ম যদি বান্ধিছে তেনে সকলৰ কাৰণে হ'ব লাগে। সেইটোৱে নকৰি যদি আনবা কাৰোবাৰ ক্ষেত্ৰত বেলেগ নিয়ম তেতিয়াহ'লে ইয়াতে আমাৰ বহুত বিভ্ৰান্তি আহি যাব পাৰে। আমাৰ অঞ্চলটো অকণমান অশান্তি পৰিৱেশ হোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে সকলো মই টানি অনুৰোধ জনাইছোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষক আৰু আমাৰ চিএম ছাৰ, আমাৰ ডিপাৰ্টমেণ্টৰ তেনেকুৱা মহোদয় ডাঙৰীয়াক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এইটো মানাস উদ্যানৰ যিটো নিয়মৰ যিটো বিসংগতি আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাকে মন মতলি চলাই আছে,
এইটো যাতে অলপ দৃষ্টিগোচৰ কৰে। মোৰ ক্ষেত্ৰত বুলি কথা নহয়, ইয়াতে মই লোকেল এমচিএলএ হিচাপে মই বহুত লগত ডিছকাশ্যন কৰিছোঁ। চাহবাৰী ইউনিয়নবিলাকেও ইউনিয়নবিলাকেও মানে ভালদৰে জানে, তেওঁলোকে অলপ আপত্তি জনাইছে। মানে তেনেকৈ মানে ইচ্ছাক্ৰমে সিহঁতে কাকবা যাবলৈ দিয়ে, কাকবা মানে যাবলৈ নিদিয়ে, তেনেধৰণে চলি আছে। তেনেকুৱা ধৰণে যাতে আগতে সেইটো মই নোট কৰিছোঁ।